পালে এইটোৱে হৈছে বৰষা বাইদেউ ঘৰ নিমন্ত্ৰণীটো নাপালো ভোলে বাবা কি জয় হো What a view! কেনেকুৱা ভিউ ন বেলেগ ভিউ মই মানে এজিউমে কৰিব পৰা নাছিলো I fuck with devils. I'm a rebel. Big titty got bitch. I got several. Hello everyone, this is Parag and welcome back to my YouTube channel Parag's Vlog. বহুত দিনৰ মূৰত আকৌ আহিলো আপোনালোকৰ মাজলৈ তো আজি আমি ওলাইছো আজি ৰবিবাৰ হয় তো আজি স্কুল বন্ধ আৰু আমি এতিয়া ফুৰিব যাম পবিতৰা অভয়াৰণ্যলৈকে ফুৰিব যাম কি চাম কি কৰিম আপোনালোকক দেখুৱাই আছো আৰু মোৰ লগত বহুত মানুহ আজি স্পেশাল গেষ্ট কাম হিয়াৰ say about yourself Hello, hi. Your name My name is Biraj Rakar. and something where are you from I'm from Baksa district. Yes, I'm also from Baksa. তো বিৰাজ যাব আজি মোৰ লগত আমাৰ ঢাকালচৰৰ ল'ৰা আৰু আপুনি চিনিয়ে পায় ফেমাছ মানুহ হৈ গৈছে আজিকালি আৰু এইফালে আমাৰ ৰঞ্জন লইন ছাৰ হেল্ল' ছাৰ নমস্কাৰ ঢাকালচাৰ আছিল এইফালে গ'ল আৰু বাইদেউ যাব আমাৰ লগত বাইদেউ আছে আৰু ঢাকালচাৰৰ বাইদেউ যাব তো গোটেইখিনি তাতে গৈ পালে আপোনালোকে দেখাব এইফালে আমাৰ মৰমৰ ঢাকালচাৰ তো আমি যাওঁ আৰু এতিয়া ফুৰিব পবিতৰা গৈ আছোঁ আমাৰ একদম ওচৰতে আৰু আহি আছে আমাৰ নয়ন ইউ ন' এভৰিৱান ইউ ন' নয়ন আহি আছে নয়ন একদম ইউটিউবাৰ হয় তাৰপিছত জয়প্ৰকাশ ছাৰ আহিব তেওঁকো দেখিছে আগৰ ভিডিঅ'ত আমি য'ত থাকোঁ ইয়াৰে পৰা একদম ওচৰত হয় পবিতৰা 8 কিলোমিটাৰ 10 কিলোমিটাৰমান হ'ব 12 কিলোমিটাৰমান হ'ব তো তাত গৈ দেখুৱাই আছোঁ আপোনালোকক চ' কিপ ৱাচিং গাইজ কিপ ৱাচিং নয়া চশমা অনলি 80 rupees how does it look okay we are ready to go ছাৰহঁত আগুৱাই দিলে মই মানে কেমেৰাটো অলপমান এডজাষ্ট কৰি ল'লোঁ এয়া বহুত লেট কৰি দিলা দেই এইজন মানুহ সদায় লেট কৰাই হয়নে তো আমি আজি গৈ আছোঁ পবিতৰা আজি ধামাকাদাৰ ভিডিঅ' হ'ব সকলোৱে চাব এইফালে বিৰাজ দেখিছে নাই ছেটআপ চাওক দেখাই দিছোঁ ছেটআপ চাওক এইয়া ল'ৰা একদম ব্লগাৰ বলতে জেপি দা মই আপোনালোকক দেখুৱাই দিয়া না আমাৰ জেপি দা মানে জেপি দাস নহয় জয়প্ৰকাশ বৰুৱাহে বুঢ়া বুঢ়ী পাই গ'লোঁ আমি বুঢ়া বুঢ়ী এইখিনি ঠাইৰ নাম বুঢ়া বুঢ়ী বুলি কয় এইটো বুঢ়া বুঢ়ী চক তো আমি ছাৰসকলক লগ পাই গ'লোঁ এতিয়া মই অলপ আগত লিড কৰোঁ আহক পবিতৰা অভয়াৰণ্য এইফালে যাব লাগিব 2 কিলোমিটাৰ চ' এইফালে গ'লে মায়ঙে হয় তো এনেকুৱা গ'লে আপোনাৰ গুৱাহাটী আৰু এইফালে আপোনাৰ পবিতৰা লেটছ গো বলক মাই গড ৱেলকাম টু পবিতৰা ৱাইল্ড লাইফ চেংচুৰী লেটছ গো এয়া নয়ন এনবিজ এণ্টাৰটেইনমেণ্ট হেল্ল' এনবিজ এণ্টাৰটেইনমেণ্ট ব্লগিং কৰি আছে পুৰা এৰ চেনেলটো আপোনালোকে যোনে ছাবস্ক্ৰাইব কৰা নাই কৰি দিব বাইকত থ'ম কোনটো এইটো কি মেট গ্ৰে এইটো গ্ৰে আৰু এইটো গ্ৰীণ মেট ফিনিছ গ্ৰীণ আচ্ছা
এইজন হৈছে এক্স পালছ মেট গ্ৰেৰ অ'নাৰ আৰু এইজন হৈছে মেট গ্ৰীণ তেওঁৰ অ'নাৰ আৰু আমাৰ ব্লু বিষ্ট আমাৰ ব্লু বিষ্ট পাৰ্কিং হৈ আছে ইয়াতে ভালকে থাকিবা আহি আছো চলো যাও এতিয়া এন্ট্ৰি কৰি এটা 0 এক্সট্রা ব্ৰিজৰ পৰা ওলালো আমি এতিয়া অলপ আগলৈ যে সাফাৰী হৈ আছে সাফাৰী হয় নে নহয় কি চাও যদি মিলে আমি কৰি দিম নে কি কৰি দিম মই কৰিব লাগিব কিন্তু মানুহ অলপ হৈছে আজি সানডে যে সানডে মানুহ কিবা এটা ভাল লাগি আছে খাবালো হাতী আছে গড় আছে কেমেৰাত আহিব নে নাই এইটো হাতী আৰু এই দুটা গড় এফালে দুটা গড় দেখিলো ইয়াতকে জুম নহয় আৰু এইয়া দেখিব পাইছে যদি তো লাকিলি দেখি পাই গলো গড় এশিঙীয়া গড় এইয়া এইফালে জিবি হওক আমাৰ ফুৰিব অহা এনে নকল গড় দেখা পালো হাতী আছে হাতীৰ ইফালে ঘূৰি আছে এটা দুটাই গড় আৰু দেখাত নাই যে আৰু কিমান এৰিয়াটো কিমানলৈকে আগত দেখিছা আগত এটা ও এইফালে এইবিলাক আছে ওইটো গোটেইটো এলেকা আৰু ইফালে আচ্ছা তো ইয়াতে দুটাই নহয় বহুত আৰু এটা এইটো শুই আছে চাগে এইটো দেখিছানে এটা শুই আছে এটা তো এইখিনি পৰিৱেশটো বিৰাটেই ভাল লগা পৰিৱেশ কেনেকুৱা লাগিছে একদম সানডে ফানডে হৈ গৈছে সুপাৰ সানডে ফানডে তো একচুৱেলি কথাটো কি হয় আমি মানডে টু ছেটাৰডে পুৰা স্কুলৰ কামত থাকোঁ স্কুল যাওঁ শিক্ষকতা কৰি আছোঁ যিহেতু সময় নাপাওঁ আৰু ৰবিবাৰ আমাৰ এনেকুৱা হয় কি ৰবিবাৰ মানে ক'ত যাওঁ ক'ত নাযাওঁ এনেকুৱা লাগে তো এনেকৈ ওলাই আহোঁ আমি ফুৰিব গোটেইকেইজন আমি গোটেই ষ্টাফটোৱে আহিছোঁ আজি তো গোটেইকেইজন যিহেতু একেলগেই থাকোঁ ওচৰে পাঁজৰে তো যিবি হওক বহুত ভাল লাগিছে গড় ইমান ওচৰৰ পৰা দেখা পাই আছোঁ গড় ভাল লাগিছে কিপ ৱাটছিং ইফালে বহুত মানুহ এইবিলাক আমাৰ ছাৰহঁতেও চাই আছে আৰু এইফালে আহিছে বহুত টুৰিষ্ট চাবৰ কাৰণে এইটো বহুত ওচৰত আছে আৰু এইফালে দূৰলৈকে আপোনাৰ এইফালে দূৰলৈকে বহুতখিনি আছে কেনেকুৱা লাগিছে কি দেখি পাইছা এইটো ৰাইনো এইটো এশিঙীয়া গড় নে ৱৰ্ল্ড ফেমাছ তো ইয়াতেতো আপোনালোকে গড় দেখা পাইছে আৰু এইফালে আপুনি যদি চাই পৰিভ্ৰমী চৰাই বহুত চৰাই আছে ইয়াতে একদম বিল এটা আছে সৰুকৈ তো এইবিলাক গোটেই চৰাই ভালকৈ যদি দেখা পাইছে আপোনালোকে এনেকুৱাকৈ লাইন হৈ আছে এইটো গোটেই চৰাই এইবিলাক কি চৰাই নাজানো দূৰৰ পৰা ইমান ধৰিব নোৱাৰি তো গড়টোৱে অলপ ভয় খালে ওচৰতে আছিল গুচি গ'ল মান আগুৱাই আহিলোঁ আৰু চৰাইবোৰ যে দেখিছিলে ইয়াৰ পৰা বিৰাট ওচৰৰ পৰা দেখা পায় একদম মোৰ কাষতে আছে এইখিনি এইবিলাক চৰাই ধুনীয়া ধুনীয়া চৰাই নাম নাজানো বা চিনিব পৰা নাই কিন্তু আচ্ছা তো আমি দৰ্শন কৰিলোঁ ভালকৈ সেৱা কৰিছেনে গা ধুইছিল গা ধুইছে ন আজি ভাগ্য ভাল গা ধুই আহিছে মানে কি তোমাৰ যাতে বৰলা জীৱনৰ পৰা তুমি নিষ্পত্তি পোৱা সেইটো কাৰণে অৱশ্যে ও মাই গড বৰলা জীৱন মোৰ বয়স হোৱা নাই ন মই সৰু ল'ৰা মই তাকে ভাবি আছো আপোনাৰ দৰে কিবা এটা কৰি পেলাম আৰু মই মেৰিড লাইফ আপুনি কেনেকুৱা পাইছে মোৰ মেৰিড লাইফটো একচুৱেলি দিল্লী কা লাড্ডু হয় দিল্লী কা লাড্ডু হেৰি নাখালে হৈ তেনেকুৱা কিন্তু মই এনেকুৱা ল'ৰাটো আজি দেখিয়ে দাড়ি চাৰি গজি গ'ল হেৰি দীঘল হৈ গ'ল তাকে বোলো বিয়া এখন হয় ল'ৰাটো বৰলা জীৱনৰ পৰা নিষ্পত্তি পাওক সেইবুলিয়ে মই সেয়াটো জনাই আহিলোঁ একদম ধন্যবাদ মই বিচাৰোঁ কোনোবা এজনী আহক আৰু এনেকৈ নে কি হয় অঁ এতিয়া হৈছে যিহেতু বয়স হয় অঁ
আচ্ছা থেংক ইউ দেই ভাল লাগিল বাকী এনেকুৱা সানডে ফুৰিব আহি থাকিব আমাৰ আহিম কিয় নাহিম মইতো আছোৱে ন তো এওঁ মোৰ কলিগ জয়প্ৰকাশ বৰুৱা এওঁ যোৱাকালি পৰহি হৈ গ'ল ন যোৱা পৰহি আকৌ এপইণ্টমেণ্ট হৈ গ'ল বেলেগত তো এতিয়া ক'ত আপোনাৰ পালে জালুগুটি গাৰ্লছ এম ই স্কুল জালুগুটি গাৰ্লছ এম ই স্কুল তো আগতে মোৰ স্কুলতে আছিল এতিয়া এওঁ ট্ৰেন্সফাৰ মানে চৰি নিউ এপইণ্টমেণ্ট আকৌ পালে এম ইত পালে আপগ্ৰেড য়েছ আপগ্ৰেড লেভেল য়েছ তো কংগ্ৰেচুলেশ্যন ধন্যবাদ দেই আৰু বাকী আহি থাকিব পাহৰি নাযাব কিন্তু আহিম সদায় এতিয়া আমাৰ ভৰালীয়ে এওঁ কিবা অলপ ভয় কৰি আছে কিয় বা কিবা ভয় লাগিছে নেকি অলপ মই অলপ বেলেগ লাগিছে ন ভৰালীক কি লাগিছে এনে ছাৰ কেনেকুৱা লাগিছে ছাৰ হেল্ল' কৈ দিয়ক ভৰালী মানে আজি বেলেগ এটা চেঞ্চ এটা পালোঁ চেঞ্চ মানে এনেকুৱা বিয়া পতা মানুহ নিচিনা মানে আৰু কিবা অলপ চেঞ্জ পাইছো ন হেল্ল' মানে ইফালে পিছফালে দৰঙা মন্দিৰ তাতে দৰ্শন কৰিলোঁ আৰু বাকীখিনি গৰঙা ন দৰঙা আহি আছে গৰঙা আচ্ছা চৰি মাই মিষ্টেক গৰঙা মন্দিৰ আৰু এইটো গৰঙা মন্দিৰৰ পিছফালে ঘাট এইটো আৰু ঘাটত এনে অলপমান আমি চিল মাৰি আছোঁ চিল আউট এইবিলাক গোটেইকেইটা পাণ্ডৱ আমাৰ কেইটা পাণ্ডৱ হ'ব 1 2 3 4 5টা 5 পাণ্ডৱ আৰু এটা আছে বিৰাট এইটো চটু ঢাকাল আৰু এইফালে বৰষা বাইদেউৰ আমাৰ ঘৰ আৰু আমাৰ সকলোৰে তৰফৰ পৰা কৈ দিয়ক বিয়াৰ শুভেচ্ছা থাকিল বৰষা বাইদেউলৈ মাতিব নামাতিলেও আহিম কি কৈছে বিয়া খাবলৈ মাতিব নামাতিলেও আহিমেই কিয় নাহিম ধেমালি দেই পালে এইটোৱে হৈছে বৰষা বাইদেউ ঘৰ নিমন্ত্ৰণীটো নাপালোঁ দুখ লাগিল বৰষা বাইদেউৰ ঘৰৰ সন্মুখত আহিছোঁ বিয়াৰ নিমন্ত্ৰণী ল'বলৈ কিন্তু মানুহ নাই জাষ্ট কিডিং মামাই চাকৰি দিলে দেখোন আপোনাক আকৌ কিয় মাতি আছে থেংক ইউ কওক মামাক চুমা এটা খাই দিয়ক ভালকৈ এইফালে চাই কিনে মামা মানে বুজি পাইছেনে মামাক থেংক ইউ কৈছে ৱেভ কৰি আছে মামা গৈছে ওপৰতে গংগা মন্দিৰৰ পৰা আমি ওলালোঁ আৰু আমি এতিয়া ক'ত গৈ আছোঁ কাছৰখিলা পাহাৰলৈকে গৈ আছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে আকৌ আহিছে মামা আজি মামাই আহি আছে তো আমি এতিয়া কিবা খাওঁ আমি বনাই লৈ আহিছোঁ এইখিনি আমি ইয়াতে কাষতে নদীৰ পাৰত ইয়াতে আমি বহি গোটেইকেইজনে খাওঁ তাতেই খাম ডাইৰেক্ট কাছৰখিলা আচ্ছা কাছৰখিলা পাহাৰ য'লৈকে গৈ আছোঁ তাতে আমি খানা পিনাটো কৰিম আমি বনাই লৈ আহিছোঁ তো কি পছে আহি পালোঁ কাছৰখিলা আৰু এইফালে সকলো উঠি আছে ওপৰত একদম বহুত ওপৰত মোৰ লাষ্ট মানে ৰিচেণ্ট ভিডিঅ' এটাত দীৰ্ঘেশ্বৰী মন্দিৰ দেৱালয়ত গৈছিলোঁ যে তাতে এনেকুৱা নাছিল তাতে অলপমান হেলনি আছিল শ্ল'প এনেকুৱা আছিল কিন্তু ইয়াতে আপৰাইট একেবাৰে তো ধৰিলে ভাগৰ লাগিলে হেল্ল' ঢাকাল ছাৰ কেনেকুৱা ভাগৰ লাগিবনে যাই থাকক মাই গড চাওক না কেনেকুৱা আপৰাইট 80 रुपीज़ वाला सनग्लास लगाएंगे हीरो बनेंगे हीरो भागৰ লাগিছে বহুত আপুনি গৈ আহক নাযায় আহক একো নাই আহিছে ইমান দূৰ বেগটো একচুৱেলি পিঠিত বেগ লৈ আছোঁ এইকাৰণে ভাগৰটো বেছি লাগিছে আমি অলপ ৰিভিউ লওঁ এনেকুৱা আগতে কৰি পাইছে আমাৰ এছাই হ'ব ওলাইছে আৰু এয়া ফাগৰি গ'ল তোমালোকে কি কৰা কৈ আহা মই অকণ জীয়াই লওঁ এওঁলোকে অলপমান পানী ব্যৱস্থা কৰিছে দেই থেংক ইউ কিন্তু অলৰেডি মোৰ বেগত আছে মেইনলি মন্দিৰ এটা আছে মোৰ পিছফালে এইফালে মন্দিৰ আছে কিন্তু আমি মন্দিৰ যোৱা নাই এইফালে গৈ আছোঁ মন্দিৰৰ পৰা ৰাইট চাইডে আহিছোঁ বিৰাট ভাগৰ লাগিছে আৰু
পিছফালে সকলো আহি আছে আৰু এইফালে নয়ন আছে তো কাছ শিলা এটা আছে নেকি শিল এটা আছে আৰু তাৰ পৰা এটা ধুনীয়া ভিউ আৰু আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰি আছোঁ সেইটো ভিউ চাই থাকক বম জাক্কাছৱালা ভিউ আছে ব্ৰহ্মপুত্ৰৰ আপুনি কিছু দৃশ্যাংশ দেখা পাব ইয়াৰে পৰা আৰু বহুত ওখ ঠাই এইখিনি আৰু ইমানখিনি ওখৰ পৰা যিটো ভিউ পইণ্ট এইটো দেখুৱাবলৈ ট্ৰাই কৰি আছোঁ জাষ্ট ৱেইট এ মিনিট নট মিনিট ৱেইট এ ছেকেণ্ড এয়া বহুত ভাল লাগিছে অ' মাই গড হোৱাট এ ভিউ মেন হোৱাট এ ভিউ কেনেকুৱা ভিউ ন বেলেগ ভিউ মই মানে এজিউমে কৰিব পৰা নাছিলোঁ যে এনেকুৱা এটা ভিউ আছিল এনেকুৱা এটা ভিউ যে দেখা পাম কেতিয়াও ভবা নাই ন ব্ৰহ্মপুত্ৰ মোৰ মাথাতে আছে যে ইয়াতে এনেকৈ কৰি আছে মই অ' ছাৰ ইমান টাইম জাৰ্ণি যে কৰি আছোঁ এতিয়া সফল ঠিক পৰিকল্পনা বলতে আমি এইখিনি আহি পালোঁ ঐ এই আহি যদিও আহিছে থাকোঁ তথাপি কিন্তু আমি এই প্লেচটো দেখা নাছিলোঁ মই আকৌ আমি দেখা নাই। সঁচাকৈ ৰঞ্জন ছাৰক বহুত ধন্যবাদ আমাক এইটো ঠাইলৈ লৈ অহাৰ কাৰণে ইয়াতে ইমান দিন আছোঁ কিন্তু গম পোৱা নাছিলোঁ যে এনেকুৱা এটা প্লেচ আছে আপোনালোকক দেখুৱাইছোঁ ভালকৈ চ' থেংক ইউ ছাৰ সেইফালে নাযাবা না ব্ৰহ্মপুত্ৰ হোৱাট আ ভিউ পইণ্ট দিছ ইজ আ ভিলেজ এয়া চাওক ব্ৰহ্মপুত্ৰ বালিচৰৰ মাজত এয়া দেখিবলৈ পাইছে এখন গাঁও আপোনালোকক কেমেৰাত যিমানখিনি হয় সেইখিনি মই দেখাবলৈ ট্ৰাই কৰিছোঁ বালিচৰৰ মাজত এয়া এখন গাঁও আৰু ইমান ধুনীয়া ভিউ আচৰিত ভিউ মানে একদম দিল খুজ হৈ গৈছে আৰু এয়া নাও ইয়াতে সৰু নাও আছে তো মানুহবিলাকে ইটোৰ পৰা সিটোৰ পৰা নাৱেৰে আপোনালোকৰ কমিউনিকেশ্যনবিলাক কৰে নাৱেৰে তো এয়া নাও চলিছে এয়া চাওক নাও চলিছে এয়া ফেৰী চলিছে এইটো ফেৰী হয় আৰু সিটো পাৰে লৈ যাব বজাৰ সমাৰ মানে যিখিনি কমিউনিকেশ্যন সিহঁতৰ আৰু গাঁওখন বিৰাটেই ধুনীয়া লাগিছে ইয়াৰ পৰা কাষৰ পৰা নাজানো কিন্তু ইয়াৰ পৰা মানে বিৰাট ধুনীয়া লাগিছে এটা বেলেগ এটা আৰু মানে ঘৰবিলাক এটা ছিষ্টেমেটিকেলি বনাইছে ভাল লাগিছে চিৰল পাত গাঞ্জা খায় মগ্ন হৈ নাচে ভোলানাথ लेता हूँ प्रणाम भोले बाबा के जय हो शिव शंभू के अरे पर हो बाबा के धाम से बाबा पी रहे गंजा पी रहे हो हाँ जी बाबा के धाम अकेले जितना मान उतना पीजिए তেতিয়া এনেকুৱা কৰি আছিলোঁ ন মই গম পোৱা কথা পাতিলোঁ বাবা খাইছে গাঞ্জা খাই আছে তো নিচাত আছে যি বি হওক ধেমালি কৰিলোঁ অলপমান ভাল লাগিল ঢাকাল চাৰৰ হাতেৰে বনোৱা লোকেল মুৰ্গী ৰুটি এইফালে আছে বুটৰ দালি নন ভেজিটেৰিয়ানৰ কাৰণে জেবিদা ভোক লাগিছে ভোক লগাৰ কাৰণে এনেকুৱা কৰি আছে তো এতিয়া সময় হৈছে 4:21 আৰু আমি খোৱা লোৱা কৰিলোঁ ইয়াতে মোটামুটি 1 ঘণ্টামান বহিলোঁ খাই লৈ 1 ঘণ্টামান এনেকৈ কথা চথা পাতিলোঁ আৰু বহুত ভাল লাগিল আজি আৰু আপোনালোকে এইটো পৰিৱেশত যদি আহি এনেকৈ অলপ সময় কটাব পাৰে একদম চিয়'ৰ আপোনালোকে একদম সকলো পাহৰি যাব মানে ইমান ধুনীয়া লাগিছে ফ্ৰেছ লাগি আছে একদম গোটেইখিনি মানে ঘূৰি আহি ইয়াতে যে বহিলোঁ ভাগৰ গোটেই কমপ্লিট নোহোৱা হৈ গ'ল আৰু যিটো ভিউ এতিয়া মানে যাবই মন যোৱা নাই যিটো ভিউ দেখি আছোঁ আপুনি এইখন গাঁও যে দেখি আছে এইখন গাঁও মোটামুটি 5 কিলোমিটাৰমান দূৰত হ'ব চাগে কিন্তু ইমান ধুনীয়া ক্লিয়াৰ ভিউ এটা আহি আছে ন বিৰাট ভাল লাগিছে আৰু নদীৰ আপোনাৰ সিটো পাৰে হৈছে দৰং জিলা আৰু আমি আছোঁ মৰিগাঁও জিলাত তো ভাল লাগিছে বহুতখিনি ভাল লাগিল আৰু বিৰাজ কেনেকুৱা লাগিল আজি আহি বহুত ভাল লাগিল ৰাম ৰ তো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ইয়ালৈকে ভিডিঅ'টো চাইছে তেতিয়াহ'লে লাইক নকৰাকৈ নাযাব আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ একদম দিলছে ৰিকুৱেষ্ট প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভাল ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম আৰু তেতিয়ালৈকে মোৰ চেনেলৰ লগত থাকিব চাই থাকিব পৰাক্স ব্লগ আৰু ইফালে বাই সকলোকে বাই তো নহয় মানে হেৰি ভিডিঅ'টো এণ্ড কৰি দিওঁ আৰু বাই কিবা কৈ দিয়ক বহুত ভাল লাগিলে আজি সঁচাকে কি নান্দনিক দৃশ্য এটা বহুত ভাল লাগিলে আকৌ অহা বছৰ লগ পাম এই ঠাইত
আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব লাইক কমেণ্ট সকলো কৰি দিব ঠিক আছে তো টিল দেন টাটা বাই বাই হেভ এ নাইস ডে বাই বাই